ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আহিছোঁ জয়ন্তবাৰ ঘৰলৈ। জয়ন্তবাৰ বহুত ভাল বিহু বুলি কোৱা শুনিছোঁ, সেইকাৰণে আহিছোঁ আজি বিহু বুলি। মানে বিহু পাই আছে ন, আহি আছে, আহিছোঁ সোমালেহি বিহু বুলি। আমি পাগলে মানুহ অসমীয়া, মানে বিহুৰ ক্ষেত্ৰত একদম পূৰা পাগলে। আমিও সেই তেনেকৈ পাগল। আহিলোঁ জয়ন্তবাৰ ঘৰলৈ। বহুত মানে বিহু নাচিছে কৰিছে, ঢোলো বজায়, বহুত ধুনীয়া ধুনীয়া ঢোল বজায়। ৰং বসন্ত উৎসৱতো আমি দেখিবলৈ পাইছিলোঁ আগতে আপোনাৰ। এতিয়া কিয় ৰং বসন্ত উৎসৱ এৰি দিলে, কি হ'ল কি নহ'ল, মানে তাকে জানিবলৈ আজি আহিলোঁ আমি জয়ন্তবাৰ ঘৰলৈ। এই জয়ন্তবাৰ আমাৰ কাষতে আছে, চিনাকি কৰি দিছোঁ। এয়া নমস্কাৰ। জয়ন্তবাৰ এতিয়া আহকচোন আপোনালোকে শুনক জয়ন্তবাৰ। আৰু বহুত ৰেকৰ্ডিং আছে বিহু গানৰ, ৰেকৰ্ডিংকেইটা আপোনালোকক শুনাই আছোঁ। চাবলৈ নাপাহৰিব খালি। নমস্কাৰ। মই প্ৰথমতে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত আগতীয়াকৈ আছেও এতিয়া বিহুলৈ প্ৰায় 1.5 মাহমান। তাৰ আগতে বহুত আগতীয়াকৈ মই বিহুৰ ওলগ জনাইছোঁ। আৰু আমিও এতিয়া বিশেষকৈ বিহু বুলিলে বলীয়া বাপতি সম্বত এৰিব নোৱাৰোঁ। এৰিলেও নিজকে অসমীয়া নালাগে, যেনে তেনে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই অৰ্থেও এতিয়া আমি অকণমান ধেমালি সুৰতে এটা গান এটা, বিহু গান এটাৰ পৰা আৰম্ভ কৰি বিহু অকণমান যাতে বিহু পাইছেহি মানুহকো জনাম, আৰু নিজৰ গাত যাতে বিহু লাগে। আৰু আপুনি জয়ন্তবাৰ আপোনাক মোক কথা এটা সুধিবলৈ আছিলে। আপোনাৰ এই ৰং বসন্ত উৎসৱত যে আপোনাক কেইদিনমান মই যোৱা আজি 3-4 বছৰ আগত মই ৰং বসন্ত উৎসৱ আপোনাক দেখিবলৈ পাইছিলোঁ। এই ৰং বসন্ত উৎসৱ আজিকালি দেখিবলৈ নোপোৱা হ'লো কেলে, মানে কি হ'ল কাহিনীটো, কি নাম হয় মানে অকণমান ক'ব নেকি? ৰং বসন্ত বুলি নহয়, মই প্ৰায় আগত গাঁৱত বিহু মাৰি শেষ হৈ পেলাই গুৱাহাটীত প্ৰায় প্ৰগ্ৰেম কৰোঁগৈ। কিন্তু লাষ্টত যেতিয়া কি ক'ম আৰু, সঁচা কথা কৰিলোঁ, ডাকু এডাল ডিঙিত লগালোঁ। মানে বিয়া পতা হ'ল, সেইকাৰণে অলপ দায়িত্ব এটা বাঢ়ি গ'ল। গতিকে দায়িত্বটো বঢ়াৰ কাৰণে যাবও পৰা নাই বিশেষ। আৰু তেনেকৈ মোক নিমন্ত্ৰণ ধেৰ কৰে বাৰু, কিন্তু নিমন্ত্ৰণ ৰক্ষা কৰিব নাই। সেইকাৰণে মোক বাৰু ক্ষমা বিচাৰিছোঁ, যিকেইজনে নিমন্ত্ৰণ কৰে মই যাব নোৱাৰোঁ। কিন্তু ইচ্ছাটো আছিলে, গাত তেজ আছে, বিহু তেজ, আমি অসমীয়া মানুহ। এইবুলি আপোনাৰ এইবুলি বিহু আপোনাৰ পৰিকল্পনা বা কিবা প্লেন আছে নেকি, কিবা আপোনাৰ বিহু মানে পৰিকল্পনা? মানে চোতাল বিহু একেবাৰে বিহুটো এৰিব নোৱাৰি। সেইকাৰণে প্ৰতি বছৰে মোৰ বিহু থাকেই। তথাপি এইবাৰ অকণমান আগৰ লেখীয়া নহয়, যেনিবা অকণমান ফুলমূলীয়া লেখীয়া হ'ব। মানে আজিকালি বিহু তৰিলে তোমাৰ বহুত বস্তু যোগাৰ লাগে, পেঁপা, বাঁহী, ঢোল, নাচনী পৰা আদি কৰি, আৰু প্ৰতিটো যিমান যোগাৰ লাগে প্ৰতিটো বস্তুতে পইচাই দিব লাগে। গতিকে সিমান পইচা আমাৰ বিহু মাৰিলে নুঠেও, আৰু দিবও নোৱাৰি। আৰু নিজে হ'লেও ধৰা নিজৰ পকেটও দিব নোৱাৰি, নিজেও অৱস্থা বেয়া। গতিকে তথাপি নিয়ম এটা কৰিম, কৃষ্টি বাপতি সময়ত নিয়ম এটা বিহু মানে মেইন আৰু আপোনাৰ কাৰণে ন। ঠিকে আছে, বিহু কথা পাতি আছোঁ যেতিয়া জয়ন্তবাৰ নামত আমি মানে জয়ন্তবাৰ মুখত আমি এতিয়া বিহু গান এটা শুনিবলৈ নাপালে ভাল নালাগিব, নহয় জানো ৰাইজ? এতিয়া আমি জয়ন্তবাৰ মানে কণ্ঠত এটা বিহু গান শুনিম। আৰু তেওঁৰ ৰেকৰ্ডিঙত মানে যোনটো ৰেকৰ্ডিং কৰিছিলে বিহু গান, সেই বিহু গানটো আমি ৰেকৰ্ডিংটো মানে নেদেখুৱালোঁ, মানে জয়ন্তবাৰ নিজ মুখে গাইব গানটো। সেই গানটো আমি শুনিম, চাবচোন কেনেকুৱা হয়, কি কয়। ধুনীয়া গান গায় এজনে। এতিয়া আমি এই জয়ন্তবাৰ কণ্ঠত এটা বিহু গান শুনিম, চাওঁ আহকচোন কেনেকুৱা ধুনীয়া বিহু গান গায়। পানীতে নিৰৈ মাজতে দল নিৰৈ মাজতে মজুকে ধৰিলে তৰা চিঞৰি উঠিলা, তৰা চিঞৰি উঠিলা, তৰা ধৰিলে তোমাৰ ফুললে, তৰা ধৰিলে মন বহাগতে পাতি যাম, বহাগতে পাতি যাম। জয়ন্তবাৰ কণ্ঠত বহুত ধুনীয়া গান এটা শুনিলোঁ। আৰু মানে এইবুলি চাওঁ আমি জয়ন্তবাৰ এটা ঢোলৰ যাদু, ঢোলটো কিমান ধুনীয়াকৈ ঢোলৰ মানে এটা যাদু আছে জয়ন্তবাৰ মানে হাতত। সেই ঢোলৰ এতিয়া ৰগৰ এটা শুনিম আমি জয়ন্তবাৰ কণ্ঠত। ৰগৰটো আপোনালোকক দেখুৱাইছোঁ, চাওকচোন।
গাইছ আজি ইমানতে আমি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আগন্তুক বহুত ভিডিঅ' ধুনীয়া ধুনীয়া আপোনালোকলৈ বুলি আগবঢ়াই যাম বুলি আশা থাকিল আমাক মৰম চেনেহ দিব আগুৱাই যাবলৈ ভাল হওক বুলি আগলৈও মানে উঠি যাব পাৰোঁ যাতে আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দেখাই থাকিম আজি ইমানতে আমি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ গাইছ থেংক ইউ